নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ হাঁহ পোৱালিকেইটাৰ প্ৰথম দিন আৰু আমাৰ হাঁহ পোৱালি আমি অৰ্ডাৰ দি থৈছিলোঁ আৰু আজি আহি পালেহি। গতিকে আজি ৰাতিপুৱা আহি পালেহি আমাৰ ওচৰত। আমি হাঁহ পোৱালিখিনি আনি এনেদৰে ধুনীয়াকৈ বৰ্ডিঙৰ ব্যৱস্থা কৰিলোঁ আৰু ইয়াত আপোনালোকে দেখা পাইছে ধুনীয়াকৈ চাৰিওফালে টিনৰ ঘেৰাও দি তাত লাইটৰ সুব্যৱস্থা কৰি লগত আমি খাবৰ বাবে পানী দিছোঁ আৰু এনেকৈ কাগজ পাৰি দিছোঁ আৰু তাৰ ওপৰত আমি হাঁহ পোৱালিখিনিৰ খাবৰ বাবে যিটো দানা আহে প্ৰি ষ্টাৰ্টাৰ দানা, আমি সেই প্ৰি ষ্টাৰ্টাৰ দানাটো আমি দি দিছোঁ। আৰু আমি আনোতেনেই প্ৰথম যেতিয়া আমি খাব দিছোঁ তাহাঁতক প্ৰথমবাৰ আমি সিহঁতক ORS পানী দিছোঁ, ORSৰ পানী দিছোঁ। আৰু তাৰপাছত এতিয়া এনেকৈ দেখা পাইছে ধুনীয়াকৈ আমি বস্তা দি ওপৰত ধুনীয়াকৈ ঢাকি ৰাখিছোঁ যাতে ব্ৰুডিঙৰ যিটো ব্যৱস্থা সেইটো অকণমান ভাল হয় আৰু লগতে মানে ইয়াত হিটটো পোৱালিখিনিয়ে পায়, তাৰ বাবে আমি এনেকৈ লাইটৰ সুব্যৱস্থা কৰি দিছোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ এই হাঁহ পোৱালিখিনি প্ৰথম দিন। গতিকে আপোনালোকে দেখিলে আমি কেনেদৰে ইহঁতক ৰাখিছোঁ। ইয়াত প্ৰায় 50টা হাঁহৰ পোৱালি আছে আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে আমি পিয়'ৰ লোকেল পাতি হাঁহৰ পোৱালি আনিছোঁ। পিয়'ৰ লোকেল পাতি হাঁহ হয় ইহঁতি আৰু ইহঁতক আমি ধুনীয়াকৈ পুহি কৰি ডাঙৰ কৰিম। আৰু আপুনি দেখা পাইছে ইয়াত দুটা মই লাইট জ্বলাইছোঁ। বৰ্তমান এই লাইটকেইটা LED লাইট জ্বলি আছে। আমি এই লাইটকেইটা আমি 100 ৱাটৰ যিটো ৰঙা লাইট হয় সেই লাইট লগাম অলপ পাছতেই। আৰু দেখা পাইছে ধুনীয়াকৈ সিহঁতি পানী খাই আছে আৰু ইপিনে দানা দি থৈছোঁ, দানাও সিহঁতি খাইছে। আৰু মোৰ গোটেইখিনি পোৱালি সুস্থ সবল অৱস্থাতেই আছে আৰু যিহেতু সিহঁতি দূৰৰ পৰা আহিছে গতিকে অলপ হালকা হৈ থাকিব পাৰে, অলপ দুৰ্বল হৈ থাকিব পাৰে, তাৰ বাবে আমি ইলেক্ট্ৰলৰ পানী দিছোঁ। প্ৰায় 1 লিটাৰ পানী সিহঁতক ইলেক্ট্ৰলৰ পানী খোৱালোঁ আমি এতিয়ালৈকে। বৰ্তমানলৈকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ প্ৰায় 1 লিটাৰ ইলেক্ট্ৰলৰ পানী আমি দিছোঁ সিহঁতক খাবৰ বাবে। আৰু সিহঁতি পানী খুব বেছিকৈ খাইছে, দানাও খাইছে, লগতে পানী অলপ বেছিকৈ খাইছে। গতিকে আমি ইয়াতোত পানী পাত্ৰটোত আমি পানী দি ৰাখিছোঁ সিহঁতৰ যাতে কোনো অসুবিধা নহয়। আৰু হাঁহ পোৱালিখিনি আমি আপডেট আপোনালোকক দি থাকিম, সুন্দৰভাৱে দি থাকিম। আৰু তাৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি বহুত ধৰণৰ ইনফৰমেশ্যন, ভাল ভাল ইনফৰমেশ্যন আমি হাঁহৰ ওপৰত, হাঁহ ফাৰ্মিঙৰ ওপৰত আমি দিবলৈ চেষ্টা কৰিম আহিবলগা দিনবোৰত। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমি প্ৰথম দিনাখন ব্ৰুডিং কেনেদৰে কৰিলোঁ আপোনালোকক দেখালোৱে। গতিকে আমি নেক্সট ভিডিঅ' আহি আছে, ইয়াৰ পিছৰ কেইদিন আমি কেনেদৰে সিহঁতক ৰাখিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।